আহিছোঁ খোৱা ডগৰ ঠাই জ্বলাই দিছে মানুহে নিজে আগৰ যেন আকৌ এনে ঘূৰিব লাগে কৃষ্ণ ভজি লোক থাকি বেটে যাব লাগিব চাগে থাকি কিবা ল'ব লাগিব चलो चलो रातिपुवा रातिपुवा किना जा खोलाय নাই এনে আমি সেফটি কারণে हेलो गाइस আজি হৈছে ৰাতি আজি ৰাতিপুৱাই হয় মানে এতিয়া আজি দেওবাৰ আৰু এতিয়া হৈছে 9টা বাজি 9:30 হৈছে আমি ৰাস্তালৈ গৈ আছো এয়া সব কুটি শিল্প প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে চক্ৰ গগৈয়ে মানে হেৰি কৰিছিলে ফিটা কাটিছিল আখৰা কৰি আছে হে বনাম ৰাতিপুৱা 6টা বাজি কৰি লিখে ওলকবি চিঙিলো দুটা আৰু অকমান এইটো বনাব দেখিছো হাই আহিব না আমি গৈ আছো এনাহেতৰ ঘৰ মাহীহঁতৰ ঘৰলৈ এয়া ৰাস্তাত আহি আছে আগফালে মানে আমি ৰখিছো আজি হৈছে 23 তাৰিখ আৰু কালি এনাহেতৰ ঘৰৰ পৰা আহিলে মাহীহঁতৰ ঘৰলৈ আকৌ ইয়াত কেইদিনমান থাকি আকৌ এনাহেতৰ ঘৰলৈ যাম মানে আপোনালোকক বস্তু এটা দেখাম চক মাছ কি নামটো কি আছে পাহৰি এইটোৰ নাম নাজানো মই আৰু এটা আছে সৰু এইটো চক খান্তা কালাৰটো অকমান বেলেগ বেলেগ আছে কিন্তু কালাৰটো হোৱাইট হয় ভিডিঅ'ত বেলেগ আহিছে সে খান্তা সে গুড বয় শেক চক শেক দিছে
Same shot. Entertainment on the go. Download the app now. Available. अभिनव त्रिपाठी, साला जब से तुम उल्लेख छापे हो ना, तुम पे हम नजर गड़ाए बैठे हैं। क्या हुआ? लकवा मार गया क्या? भैया जी कमर पाँव दोनों से विटामिन दिया करो। এয়া চাওক ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ এতিয়া পাইছে 2:30 এতিয়াহে অলপমান বৰষুণটো এৰিছে আৰু গোটেই ফুলখিনি একদম বৰষুণৰ পানী পাই একদম চাফা হৈ গ'ল চাওক আমাৰ পৰা বৰষুণৰ পানী পালে যে পুৰা ধুনীয়া চাফা ঘৰটো খেলি মেলি দেখিছে এতিয়া আমি চাইছোঁ আগৰ ফটো একদম সৰু কালৰ অকণমান সৰু কালৰ ওলাইছে আইও এজনী মই চব পিংক কালাৰজনী এজনী মই হয় আমি চাবলৈ লৈছোঁ ভণ্টিৰ বিয়াৰ এইখন এতিয়া নহয় এইখন বহুত 20 চনৰে বিয়া আমি চালোঁ মানে এতিয়া আকৌ আগষ্ট চাবলৈ ওলাইছোঁ বহি লৈছোঁ চাবলৈ এজনী বাক এজনী কংকি এজনী মই এজনী পংখী বা এইটো ভাইটি আৰু এনেকৈ আজি 29 মাৰ্চ আজি কংকি বাৰ্থডে লগতো মাহঁতৰ আইতা দুদুৰ বছৰিকা আছে हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों हो भाई हैप्पी बर्थडे टू यू